Welcome to my YouTube channel PB Official. Thumbnail sa gomay paise kung simple ang video na amo. এইখনে স্বৰ্ণ বিদ্যাপীঠ স্কুল য'ৰ পৰা নেকি মই 6, 7, 8, 9, 10 পাছ কৰিলোঁ। ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। ইয়াৰ পৰা এতিয়া সলনি হৈছে দিয়ক, এতিয়া পানী ফিল্ডত যিটো চাইকেল ষ্টেণ্ড বনাই আছে নতুনকৈ। আমাৰ দিনত নহ'ল। এইয়া স্বৰ্ণ বিদ্যাপীঠ হাইস্কুল। স্বৰ্ণ বিদ্যাপীঠ হাইস্কুলক বাই বাই দিলোঁ। মাছ মেইন, মাছ মাছ ৰাস্তাৰ ওচৰতে এখন কমাপুৰ MPHC দিয়ক। বেছি দূৰ নাই আমাৰো। লেটছ গো পবিতৰা। কমাপুৰৰ নামঘৰ পাৰ হ'লোঁ। এইটোৱে যে কমাপুৰ তিনিআলি। এইফালেদি যায় চিধা গ'লে ওপৰেদি গ'লে পবিতৰা পাব, তলেদি যাওঁ। এতিয়া এইফালেদি বৰষাৰাণী বিষয়া ঘৰত যায়। বহুত পানী হৈছে কাৰণে ৰাস্তাটো ব্লক হৈ গৈছে, আমি যাব নোৱাৰিম এতিয়া। গীত শুনক না, গীত এইটো ৰাস্তাৰ পৰা ব্লক হৈছে। বৰষাৰাণী বিষয়াৰ ঘৰ যায়। আজি নাযাওঁ, বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম বৰষাৰাণী ঘৰ। উৎপল ভাই হা কৰি দি। ৰাস্তাতে ব্লক হৈ আছে কাৰণে বৰষাৰাণী ঘৰত যাব নোৱাৰিলোঁ। ৰাস্তাতে এটা ধেমালি কৰি দিলোঁ দিয়ক অলপ। চাওক না, এতিয়া গৈ যাম আমি। গুচি আহিলোঁ, যাব নোৱাৰি তাতে। ৰাস্তাটো ব্লক হৈ গৈছে পূৰা। এতিয়া পবিতৰাত যাম, গৈ আছোঁ। Let's go! ৰাস্তাবোৰ বেয়া হৈছে দিয়ক, পানীয়ে বেয়া কৰিছে। কোনো গাড়ী ঘোঁৰা মানুহে বেয়া কৰা নাই। এই মহ গৰু এইবিলাক ৰাস্তাতে। পানী হৈছে, কোনফালে যাব কওকচোন। এইখনে হ'ল দলং, য'ৰ পৰা নেকি পবিতৰা অভয়াৰণ্য ষ্টাৰ্ট হয়। লেটছ গো! মানুহবিলাক ৰাস্তাতে থাকিব লগা হৈছে পানীৰ বাবে। ঘৰবিলাক ডুবি গৈছে। এইখিনিতে ঘৰবিলাক আছিল। এইবিলাক মানুহবিলাকৰ ঘৰ টোটেলি পানীৰ তলত এতিয়া আছে। মানুহবিলাক এনেকৈ ৰাস্তাতে থাকিব। আগত আৰু আছে, অলপ চাওঁ। গৰুবোৰ এনেকৈ বান্ধিব লগা হৈছে ৰাস্তাতে।
কাৰোবাৰ যদি টিপাল টানিছে, কোনোবাই টিং দিছে, কোনোবাই যি নেকি জাল আছে জালেদি তম্বু টানি টানি আছে। যথেষ্ট শোচনীয় পৰিৱেশ হৈ গৈছে। ৰাস্তাৰ কাষতে দেখিলোঁ এটা গড়, যি নেকি খাদ্যৰ কাৰণে ৰাস্তাৰ ওচৰৰ ফালে আহি আছে। বন বিভাগে সৰু সৰু টিলা বনাই দিছে তাতে নেকি এতিয়া পানীৰ সময়ত এতিয়া গড় মহবিলাক তাতে আছে। চাৰিওফালে পানী মেইন দিয়ক। পানী নাথাকাহেঁতেন ওচৰতে থাকিলেহেঁতেন গড় মহবিলাক দেখা পালেহেঁতেন। পানী নাথাকে দিয়ক, শুকাই যায়। স্কুটিত হ'লোঁ এতিয়া যাম। এইটো ৰাস্তাটো যি মায়ং হৈ নাৰেংগী জাগিৰোড সকলোফালে যাতায়াত কৰা হয়। বানপানীয়ে বেয়া কৰিছে এইটো ৰাস্তাটো। এইটো ৰাস্তা থকা বুলি কোনোবা ক'বনে? এই ৰাস্তাই দিয়ক। লঞ্চ আহি আছে। এই মানুহখিনিয়ে লঞ্চৰ দ্বাৰা যাতায়াত কৰিব লগা হৈছে। অসুবিধা হৈছে দিয়ক। পাৰিবৰ কাৰণে 20 টকা, এই মানুহৰ কাৰণে 10 টকা। আগলৈ যাব নোৱাৰিলোঁ দিয়ক। আগতে কেম্প আছে, তাতে এখন চিলড্ৰেন পাৰ্কো আছে আৰু উলমা খেতো আছে। স্কুটি ষ্টাৰ্ট কৰিলে এতিয়া আমি ঘৰলৈ যাম। ঘৰত যোৱাৰ আগতে বৰষুণো দিছে দিয়ক। ঘৰত গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঁকাল। ইয়াতে জাক জাক চাপ চৰাই পৰি থাকে। হাতীবিলাক আহিয়ে ভাল লাগে। আজৰি সময়ত কেতিয়াবা আহোঁ। গড় চৰ সময়ত থাকিবলৈ ওখ ওখ টিলা বনাই দিছে। তাতে গড় মহবিলাক আছে। তাতে জাক জাক চৰাই পৰে, যি নেকি চায়ে ভাল লাগে। আজিলৈ এইখিনিয়ে আছিল। নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে পুনৰ আমি লগ পাম। এতিয়া বাই।